আজি মই নতুন ব্লগ এটা বনাওঁ বুলি চম্পাৱতী জলপ্ৰপাতলৈ আহিছোঁ। বৰ্তমান আমি নগাঁও উৰিয়া গাঁও পাইছোঁহি। বলক আমি লাহে লাহে গৈ থাকোঁ। আমি এতিয়া উৰিয়া গাঁৱৰ পৰা আহি গুমুঠা গাঁও আৰু তিনিআলি পাইছোঁহি। এতিয়া আমি গুমুঠা তিনিআলিৰ মাজেৰে ব্ৰহ্মপুৰলৈ সোমাই যাম। এয়া গুমুঠা গাঁও তিনিআলি। এতিয়া আমি ব্ৰহ্মপুৰৰ ফালে গৈ আছোঁ। এতিয়া আমি ব্ৰহ্মপুৰ পাইছোঁ। আমি এতিয়া ব্ৰহ্মপুৰৰ পৰা আহিছোঁ। এতিয়া বাওঁফালে গ'লে আমি চম্পাৱতী জলপ্ৰপাত পামগৈ। আমি এতিয়া বামুণীৰ পৰা চাপানালৈ গৈ আছোঁ। চাপাতে চম্পাৱতী জলপ্ৰপাত অৱস্থিত। অলপমান ভাগৰ লাগিছে, সেয়েহে আমি এইখিনিত অলপমান ৰেষ্ট লৈছোঁ। আমি এতিয়া চাপানালা পাইছোঁহি। এতিয়া ব'লক জলপ্ৰপাতৰ ওচৰলৈ গৈ থাকোঁ। এয়া চাহ বাগিচা, খুব ধুনীয়া, চাই বৰ ভাল লাগিছে। মোৰ গছবোৰ চাই খুব ধুনীয়া জেগা। আপোনালোকো বিচাৰিলে আহিব পাৰে। এয়া জেগা। আমি এতিয়া আহি চম্পাৱতী জলপ্ৰপাতৰ পিকনিক স্পট পাইছোঁহি। সেইফালে সেয়া মানুহে পিকনিক খায়ে আছে। ব'লক আমিও এতিয়া জলপ্ৰপাতৰ অলপ ওচৰলৈ যাম। জেগাটো সঁচাই ধুনীয়া। মই এতিয়া জলপ্ৰপাতৰ পৰা বৈ অহা পানীৰ মাজতে আছোঁ। এয়া পানী জলপ্ৰপাতৰ পৰা বৈ আহিছে।
প্ৰবাদ মতে সংঘবজ নামৰ ৰজা এজনৰ কন্যা চম্পাৱতীয়ে জলপ্ৰপাতটোৰ তলৰ কুণ্ডত মাঘী সপ্তমীৰ দিনা স্নান কৰিছিল। সেই কুঁৱৰীৰ নামৰ পৰাই জলপ্ৰপাতটিৰ নাম চম্পাৱতী হয়। মাঘী সপ্তমীৰ দিনা এই কুণ্ডত স্নান কৰিলে পুণ্যত্ব অৰ্জন হোৱাৰ লগতে বেমাৰ ব্যাধিও নিৰ্মূল হয় বুলি লোকবিশ্বাস আছে। ব'লক আমি এতিয়া জলপ্ৰপাতটোৰ ওচৰলৈ যাওঁ। ব'লক গৈ থাকোঁ। ভাগৰ লাগিছে, সেইকাৰণে আকৌ মই অকণমান ৰৈছোঁ। এয়া খালো পানীখিনি। আমি এয়া পানীৰ পৰা ওপৰলৈ উঠি আহিছোঁ। ইফালেও বহুত জংঘল আছে, ব'লকচোন গৈ থাকোঁ। এইফালে যাবলৈ ৰাস্তাটো বহুত বেয়া। আমি ইয়াৰ পানীৰ মাজে মাজে শিলৰ ওপৰৰ পৰা গৈ থাকোঁ। খোজকাঢ়ি ভাগৰ লাগিছে, সেয়েহে মই এইখিনি অকণমান ৰৈছোঁ। চাপানালা জলপ্ৰপাতটো উত্তৰ পূব দিশত থকা কাৰ্বি আংলং পাহাৰৰ পৰা এই জলপ্ৰপাতটি বৈ আহিছে। জলপ্ৰপাতটি তিনিটা কুণ্ডৰ একেবাৰে ওপৰত থকা কুণ্ডটো সমতলৰ প্ৰায় 228 মিটাৰ উচ্চতাত অৱস্থিত। তাৰ পৰা 7 মিটাৰ সমতলেৰে বৈ আহি তৃতীয়টো কুণ্ডৰ সৃষ্টি হৈছে। তৃতীয়টো কুণ্ড ইয়াৰ পৰা প্ৰায় 75 মিটাৰমান তলত অৱস্থিত হয়। ফাইনেলি আমি আহি পালোহি। জলপ্ৰপাতটো চাই খুব ভাল লাগিছে, আপোনালোকেও চাওক। এই চম্পাৱতী জলপ্ৰপাত অসম পৰ্যটন বিভাগৰ অন্তৰ্গত হয়। ব'লক আমি এতিয়া উভতি যাওঁ। Today's video, hope you enjoyed. Make sure to leave a like, subscribe, and I will see you in the next video. Take care everybody and bye bye.